নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ জিকে অসমীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বিভিন্ন পৰীক্ষাত আহিবলগীয়া আৰু আহি থকা জিকে প্ৰশ্ন উত্তৰ জানিবলৈ আৰু নিতৌ এনেধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আৰম্ভ কৰোঁ আজিৰ প্ৰশ্ন উত্তৰ। আজিৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক. টকিঅ', খ. নিউয়ৰ্ক, গ. জেনেভা, ঘ. লণ্ডন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নিউয়ৰ্ক। প্ৰশ্ন নম্বৰ 2, ৰাষ্ট্ৰসংঘত ভাৰতৰ বৰ্তমান স্থায়ী প্ৰতিনিধি কোন? ক. শশী থাৰুৰ, খ. সুষমা স্বৰাজ, গ. ছৈয়দ আকবৰুদ্দিন, ঘ. নিৰুপমা ৰাও। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ছৈয়দ আকবৰুদ্দিন। প্ৰশ্ন নম্বৰ 3, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান? ক. 5 জন, খ. 15 জন, গ. 10, ঘ. 12 জন। ইয়াৰ শুদ্ধ উত্তৰ খ. 15 জন। প্ৰশ্ন নম্বৰ 4, পৃথিৱীৰ বৃহত্তম দেশ কোনখন? ক. আমেৰিকা, খ. চীন, গ. ব্ৰাজিল, ঘ. ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰ ৰাছিয়া। প্ৰশ্ন নম্বৰ 5, পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম দেশ কোনখন? ক. ভেটিকান চিটি, খ. শ্ৰীলংকা, গ. লেবানন, ঘ. মাডাগাস্কাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক. ভেটিকান চিটি। প্ৰশ্ন নম্বৰ 6, পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী? ক. ইন্দিৰা গান্ধী, খ. শ্ৰীমাভু বন্দৰনায়ক, গ. বেনজিৰ ভুট্টো, ঘ. শ্বেখ হাছিনা হ'ব লাগিছিলে শ্বেখ হাছিনা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰীমাভু বন্দৰনায়ক। প্ৰশ্ন নম্বৰ 7, এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি? ক. এডমাণ্ড হিলাৰী টেনজিং নৰ্গে, খ. কলম্বাছ, গ. মাৰ্ক'পল, ঘ. ৰাইট ভাতৃদ্বয়। ইয়াৰ শুদ্ধ উত্তৰ ক. এডমাণ্ড হিলাৰী টেনজিং নৰ্গে। প্ৰশ্ন নম্বৰ 8, ৰাষ্ট্ৰসংঘ কোন চনত স্থাপন কৰা হৈছিল? ক. 1944 চনত, খ. 1945 চনত, গ. 1950 চনত, ঘ. 1947 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1945 চনত। প্ৰশ্ন নম্বৰ 9, ভাৰতৰ বৃহত্তম ৰাজ্য? ক. অসম, খ. দিল্লী, গ. গুজৰাট, ঘ. মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল মধ্যপ্ৰদেশ। আজিৰ শেষৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটো হৈছে, শীতল যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ক. ভাৰত আৰু পাকিস্তান, খ. আমেৰিকা ৰাছিয়া, গ. ইংলেণ্ড ফ্ৰান্স, ঘ. উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ. আমেৰিকা আৰু ৰাছিয়াৰ মাজত। ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।